নমস্কাৰ, মই ডক্টৰ নিশান্ত ৰাজ কাকতি, কনসালটেন্ট ৰেডিঅ'লজিষ্ট। আজি এই ভিডিঅ'টোত প্ৰেগনেন্সি প্ৰথম আল্ট্ৰাছনোগ্ৰাফিখন কেতিয়া কৰিব লাগে আৰু এই আল্ট্ৰাছনোগ্ৰাফিখনত কি দেখা পায় বা কি গম পায় তাৰ বিষয়ে। প্ৰেগনেন্সি প্ৰথম আল্ট্ৰাছনোগ্ৰাফিখনৰ কেইবাটাও নাম আছে। কোনো ঠাইত আৰ্লি প্ৰেগনেন্সি স্কেন বুলি কয়, কোনো ঠাইত ভায়াবিলিটি স্কেন বুলি কয় আৰু কোনো ঠাইত হয়তো ডেটিং স্কেন বুলিও কয়। এই নামবিলাক কিয় দিছে জানিবলৈ হলে ভিডিঅ'টো চাই থাকিব। মই প্ৰেগনেন্সি আল্ট্ৰাছনোগ্ৰাফিৰ ওপৰত এটা ভিডিঅ' সিৰিজ বনাইছিলোঁ। তাৰে এইটো 2 নম্বৰ ভিডিঅ'। এই ভিডিঅ' সিৰিজ বনোৱাৰ আঁৰত মোৰ এটাই উদ্দেশ্য আছিলে যে প্ৰেগনেন্সি আল্ট্ৰাছনোগ্ৰাফিৰ বিষয়ে সজাগতা সৃষ্টি কৰা। আহকচোন চাওঁ আমি প্ৰেগনেন্সি প্ৰথম আল্ট্ৰাছনোগ্ৰাফিখন কেতিয়া কৰিব লাগে আৰু এই আল্ট্ৰাছনোগ্ৰাফিখনত কি দেখা পায় বা কি গম পায় তাৰ বিষয়ে অলপ চাওঁ। প্ৰথম কথা হ'ল যে প্ৰেগনেন্সিটো লোকেশ্যন মানে ঠাই, কোন ঠাইত হৈছে, নৰ্মেল লোকেশ্যন নে এবনৰ্মেল লোকেশ্যন। সাধাৰণতে প্ৰেগনেন্সি এটা এণ্ডোমেট্ৰিয়েল কেভিটিত হ'ব লাগে, এইটো নৰ্মেল লোকেশ্যন বুলি কয়। কেতিয়াবা এনেকুৱা হয় যে অন্য ঠাইত হৈ যায়, এবনৰ্মেল লোকেশ্যন, যিকোনো ঠাইত হ'ব পাৰে, ফেলোপিয়ান টিউব, পেলভিছ, য'ত হ'ব পাৰে। এনেকুৱা প্ৰেগনেন্সিক এক্টপিক প্ৰেগনেন্সি বুলি কোৱা। যদি তেনেকুৱা প্ৰেগনেন্সি এটা আগবাঢ়ি গৈ থাকে, এটা সময় আহিব যে তাতকে আৰু আগবাঢ়িব নোৱাৰি প্ৰেগনেন্সিটো ফাটি যায়। হয়তো ভিতৰত ব্লিডিঙো হ'ব পাৰে। কেতিয়াবা ব্লিডিং ইমানো বেছি হৈ যায় যে মানুহগৰাকী ঢুকাবও পাৰে। সেইকাৰণে লোকেশ্যনটো নিৰ্ধাৰণ কৰাটো অতিকে জৰুৰী। যদি নৰ্মেল লোকেশ্যনত আছে খুব ভাল কথা, কিন্তু যদি এবনৰ্মেল লোকেশ্যনত হৈছে, যোনটো এক্টপিক প্ৰেগনেন্সি বুলি কয়, তেনেকুৱা যদি ধৰা পৰে, সময়মতে চিকিৎসা কৰিলে মানুহগৰাকীৰ জীৱনটো ৰক্ষা কৰিব পৰা যায়। সেইকাৰণে প্ৰথম পইণ্টটো হ'ল যে আমি লোকেশ্যনটো গম পাম, নৰ্মেল নে এবনৰ্মেল। তাৰপিছত আমি গম পালোঁ নাম্বাৰ অফ প্ৰেগনেন্সিছ। তাৰ মানে হ'ল যে প্ৰেগনেন্সিটো হৈছে, তাত বাচ্চা কেইটা আছে, বেবী কেইটা আছে। কেতিয়াবা এটা থাকে, কাৰোবাৰ 2টা থাকে, কাৰোবাৰ তাতকৈ বেছিও থাকিব পাৰে। সেইটো বেলেগ নাম থাকে। এতিয়া এই আল্ট্ৰাছনোগ্ৰাফিখনত আমি এইবিলাক কথা গম পাওঁ যে ভিতৰত বেবী কেইটা আছে, আৰু বেবীৰ লগতে আমি এইটোও গম পালোঁ যে প্লেচেণ্টা কেইটা আছে, এমনিয়টিক কেভিটি কেইটা আছে। এই সকলোবিলাক তথ্য আমাক পাছত কামত দিব। আৰ্লি প্ৰেগনেন্সি স্কেনত আমি এই সকলোবিলাক তথ্য ভালকৈ গম পাওঁ। 3 নম্বৰ পইণ্টটো হ'ল ফিটেল হাৰ্ট ৰেট। তাৰমানে বেবীটোৰ হাৰ্টটো চলি আছে নে নাই সেইটো কথা গম পাওঁ। সাধাৰণতে বেবীটোৰ হাৰ্ট 5.5 বা 6 সপ্তাহৰ পাছত দেখা পোৱা যায়। আল্ট্ৰাছনোগ্ৰাফিত ধুনীয়াকৈ ধৰা পৰে, আৰু 6 সপ্তাহমানৰ পিছত যিহেতু দেখা পায়, সেইকাৰণে আমি এই আল্ট্ৰাছনোগ্ৰাফিখন 6 সপ্তাহৰ পৰা 8 সপ্তাহৰ ভিতৰত কৰা। সেইকাৰণে এই সময়টো ইম্পৰ্টেণ্ট হৈ যায়। 4 নম্বৰ পইণ্টটো হ'ল ভায়াবিলিটি। এতিয়া ভায়াবিলিটি বুলি ক'ব গ'লে 2টা কথা। বেবীটোৰ যদি হাৰ্টটো চলি আছে, তাৰমানে বেবীটো জীয়াই আছে, এইটো লিভিং বুলি কয়, বেবী ইজ লাইভ। কিন্তু বেবীটো আগলৈ জীয়াই থাকিব নাথাকে, ডাঙৰ হ'বনে নহয়, সেইটো ভায়াবিলিটি বুলি কোৱা। এতিয়া ভায়াবিলিটিটো আমি কনফাৰ্ম কৰিবলৈ হ'লে তাত 3টা বস্তু চাব লাগে। প্ৰথম কথা হ'ল যে হাৰ্টটো চলি আছে নে নাই, ফিটেল হাৰ্ট ৰেটটো আছে নে নাই, 1 নম্বৰ। 2 নম্বৰত হ'ল যে বেবীটোৰ লোকেশ্যন ক'ত আছে, নৰ্মেল লোকেশ্যন নে এবনৰ্মেল লোকেশ্যন। আৰু 3 নম্বৰ হ'ল যে বেবীটোৰ গ্ৰ'থটো কেনেকুৱা আছে। LMP, যোনটোক কয় লাষ্ট মেনষ্ট্ৰুৱেল পিৰিয়ড, মাহেকীয়াৰ লাষ্ট ডেটটো, তাৰ লগত বেবীটোৰ গ্ৰ'থটো মিলি আছে নে নাই এইটো চোৱা হয়। এই 3টা যদি বস্তু ঠিকে থাকে, তেতিয়াহে আমি ক'ব পাৰোঁ যে বেবীটো ভায়াবল হয়, ই আগবাঢ়িব, ডাঙৰ হ'ব, ভালকৈ হ'ব, সেইটো কথা। সেইকাৰণে এই আল্ট্ৰাছনোগ্ৰাফিখনৰ নাম ভায়াবিলিটি স্কেন বুলিও কোৱা হয়। এতিয়া যদি উদাহৰণ এটা দিব বিচাৰোঁ, প্ৰথম পইণ্টটো হ'ল ফিটেল হাৰ্ট ৰেট। যদি হাৰ্টটোৱে চলা নাই, তেতিয়াহ'লেতো বেবীটো আগবঢ়াৰ কোনো প্ৰশ্নই নুঠে। যদি হাৰ্টবিটটো আছে, কিন্তু লোকেশ্যনটো এবনৰ্মেল লোকেশ্যনত আছে, যোনটো এক্টপিক প্ৰেগনেন্সিত হয়, দেখা পোৱা যায়,
তেতিয়াও বেবিটো আগ নাবাঢ়িব, পিছলে এটা সময়ত বেয়া হৈ যাব। সেইটো হয়। যদি বোলে ফিটেল হাৰ্ট ৰেটটো ঠিকে আছে, লোকেশ্যনটোও ঠিকে আছে, কিন্তু গ্ৰোথটো মিলা নাই, মাহেকীয়া ডেটৰ লগত বেবি গ্ৰোথটো মিলা নাই, তেতিয়াও বেবিটো গ্ৰোথটো আগ নাবাঢ়িবও পাৰে। এইবিলাক বেলেগ বেলেগ কণ্ডিশ্যনছ থাকে, কিন্তু সাধাৰণতে 3টা পইণ্ট ভালে থাকিলে তেতিয়াহে আমি ক'ব পাৰোঁ যে বেবিটো ভাইবল হয়, আগবাঢ়িব। ইয়াৰ পিছত আহিলে আপোনাৰ ডেটিং। ডেটিং মানে কি? সাধাৰণতে আমি প্ৰেগনেঞ্চিটো কেনেকৈ হিচাপ কৰোঁ? LMPৰ পৰাই হিচাপ কৰোঁ। লাষ্ট মেনষ্ট্ৰুৱেল পিৰিয়ড, মাহেকীয়াৰ লাষ্ট ডেটৰ পৰা প্ৰেগনেঞ্চি এটা হিচাপ কৰা হয়। যদি মানুহগৰাকীৰ মেন্স চাইকেলটো, মাহেকীয়াটো যদি সময়মতে হৈ থাকে, তেতিয়াহ'লে আমাৰ LMPটো একজেক্ট হয়, সঠিক হয়, তেতিয়া আমাৰ হিচাপটো ঠিকে থাকে। আল্ট্ৰাছ'ন'গ্ৰাফি কৰিলেও আমাৰ বেবি গ্ৰোথটো মিলি থাকে, LMPৰ লগত মিলি থাকে। কিন্তু যদি মানুহগৰাকীৰ মাহেকীয়াটো নিয়মীয়া নহয়, তেতিয়াতো আমি হিচাপটো কৰিব নোৱাৰিম। উদাহৰণস্বৰূপে যদি কয় PCOD, যাৰ পলিচিষ্টিক অভেৰী ডিজিজ আছে, তেনে ক্ষেত্ৰত মাহেকীয়াটো বহুত ইৰেগুলাৰ হয়। হয়তো 3 মাহ, হয়তো 6 মাহলৈকে মাহেকীয়াটো বন্ধ থাকে। তেনে ক্ষেত্ৰত প্ৰেগনেঞ্চিটো যদি হয়, আমি গমেই নাপাম যে প্ৰেগনেঞ্চিটো কিমান দিন হৈছে, কেতিয়াৰ পৰা হৈছে। তেতিয়া এই আল্ট্ৰাছ'ন'গ্ৰাফিখন কৰিলে মেচিনে আপোনাক ক'ব যে বেবিটোৰ ডেট কিমান হৈছে। তাৰ পৰা আমি হিচাপ কৰি উলিয়াব পাৰোঁ যে বেবিটোৰ ডেট কিমান হৈছে আৰু ডেলিভাৰী ডেট কেতিয়া হ'ব, যোনটোক EDD বুলি কয়, এক্সপেক্টেড ডেট অফ ডেলিভাৰী। এই ডেলিভাৰী ডেট এটা আমি উলিয়াব পাৰোঁ। সেইকাৰণে এই আল্ট্ৰাছ'ন'গ্ৰাফিখনক ডেটিং স্কেন বুলিও কোৱা হয়। এইখন আল্ট্ৰাছ'ন'গ্ৰাফি ডেটিংটো খুব ভালকৈ ধৰা পৰে। পাছলেও আমি কৰিলে মেচিনে আপোনাক ডেট এটা দিব, কিন্তু এনেকুৱা ঢেৰ কণ্ডিশ্যন আছে, যোনটো কণ্ডিশ্যনৰ কাৰণে হয়তো ডেটবিলাক অলপ খেলি মেলি হ'ব পাৰে, অলপ কম বেছি হ'ব পাৰে। কিন্তু প্ৰথম যোনখন আল্ট্ৰাছ'ন'গ্ৰাফি, আৰ্লি প্ৰেগনেঞ্চি স্কেন, এইখনে সঠিককৈ দিব পাৰে আপোনাক। সেইকাৰণে এইখনত ডেটিং স্কেন বুলিও কোৱা হয়। ইয়াৰ পিছত আহিলে আপোনাৰ ইণ্টাৰনেল ব্লিডিং। কেতিয়াবা হয় মানুহগৰাকী প্ৰেগনেণ্ট হৈছে, ব্লিডিং হৈছে মানুহগৰাকী। এতিয়া ব্লিডিংটো ক'ৰ পৰা হৈছে সেইটো জানিবৰ কাৰণেও আল্ট্ৰাছ'ন'গ্ৰাফি কৰা হয়। কেতিয়াবা বেবিটোৰ ভিতৰৰ পৰা হয়। এই আল্ট্ৰাছ'ন'গ্ৰাফিখনে আপোনাক ক'ব পাৰিব যে কিমান পৰিমাণৰ ব্লিডিং আছে, অলপ আছে নে বহুত বেছি আছে, প্ৰেগনেঞ্চিটো কণ্টিনিউ কৰিব পাৰিব নে ই অসুবিধা কৰিব। সেই অনুযায়ী আমি ট্ৰিটমেণ্টটো কৰিব পাৰোঁ। আৰু এটা বস্তু আমি চাব পাৰোঁ যে প্ৰেগনেঞ্চি বাহিৰেও আৰু কিবা প্ৰব্লেম আছে নেকি, যেনে চুৱেলিং, টিউমাৰ, চিষ্ট, এই সকলোবিলাক আল্ট্ৰাছ'ন'গ্ৰাফিখনত ধৰা পৰে। যদি তেনে কিছু বস্তু ধৰা পৰে, টিউমাৰ, চিষ্ট, তাৰ চাইজটো কিমান আছে, কোনটো জেগাত আছে, পাছলৈ প্ৰেগনেঞ্চিত অসুবিধা কৰিব নেকি, এই সকলোবিলাক আমি গম পাওঁ আৰু সেই অনুযায়ী ট্ৰিটমেণ্টটো কৰিব পৰা যায়। তেনেহ'লে আমি কি গম পালোঁ যে প্ৰথম প্ৰেগনেঞ্চি আল্ট্ৰাছ'ন'গ্ৰাফিখন আমি 6 পৰা 8 সপ্তাহৰ ভিতৰত কৰিব লাগে। ইয়াৰ বেলেগ বেলেগ নাম আছে। আৰ্লি প্ৰেগনেঞ্চি স্কেন বুলিও কয়, ভায়াবিলিটি স্কেন বুলিও কয়, ডেটিং স্কেন বুলিও কয়। ইয়াত কি দেখোঁ আমি, তাতো লোকেশ্যন গম পালোঁ, নাম্বাৰ অফ প্ৰেগনেঞ্চি গম পালোঁ, ফিটেল হাৰ্ট ৰেটটো গম পালোঁ, ভায়াবিলিটিটো গম পালোঁ, ডেটিংটো গম পালোঁ, ইণ্টাৰনেল ব্লিডিং আছে নেকি সেইটো গম পালোঁ, আৰু বেলেগ কিবা চুৱেলিং আছে নেকি সেইটোও গম পালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নতুন কিবা এটা শিকিবলৈ পালে। যদি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।